ভিডিওটো ধেমালি কাৰণে বনোৱা হৈছে কোনো যাতে বেয়া নাপায় কোনোবাই যদি বেয়া পাইছে তেতিয়াহ'লে মাফ কৰিবা নমস্কাৰ বন্ধুসকল আকৌ এটা নতুন ভিডিঅ' হৈতে মই মিষ্টাৰ ৰাজখোৱা গতিকে পলম নকৰি ভিডিঅ'টো চাওঁ আহকচোন Hello guys, আজি হেণ্ডি ল'লোঁ দেই মই কিন্তু বিয়াও হোৱা নাই কিন্তু আপোনালোকে ভাবে যে মই বিয়া হ'লোঁ বুলি মই কিন্তু বিয়া হোৱা নাই দেই আজি এনেই মানে অলপ এনেই হেণ্ডি লৈ কৰিলোঁ কেনেকুৱা হয় চালোঁ আৰু ভাল লাগিলে ক'ব দেই ধন্যবাদ বন্ধুসকল এই টিকটকাৰটোলৈ ভালকৈ আপুনি লক্ষ্য কৰিছেনে বাৰু ই হেন্দুৰ আৰে ভাই ই মতা মানুহ হৈ হেন্দুৰ লৈছে মানে আচলতে ই মতা মানুহ নহয় ই হৈছে এটা হিজিৰা সেইকাৰণে ই হেন্দুৰ লৈছে আৰে ইয়াৰ দৰে কিছুমান টিকটকাৰে অসমখন বোলে ৰিপ্ৰেজেণ্ট কৰিব আৰু ইয়াৰ দৰে মক্কেলবিলাকেই অসমখন ৰিপ্ৰেজেণ্ট কৰিব নহ'লেনো কোনে কৰিব মই এটা কথা ক'ব খুজিছোঁ অসমখনক যে ৰিপ্ৰেজেণ্ট কৰিবলৈ আহে এনেকুৱা কিছুমান টিকটকাৰে গতিকে সেইসকলক মই অনুৰোধ কৰিছোঁ যাতে এনেকুৱা কিছুমান হিজিৰামি কৰি এই টিকটকত ভিডিঅ' বনাই অসমখন ৰিপ্ৰেজেণ্ট কৰিবলৈ এইডালো নোৱাৰে ঘেণ্টা নোৱাৰে আৰু এটা কথা কওঁ এনে কিছুমান টিকটকাৰ কাৰণে হয়তো অসমখন বৰবাদ হ'বলৈ গৈ আছে গতিকে সকলোকে মই অনুৰোধ কৰিছোঁ এনেকুৱা হিজিৰামিবিলাক নকৰিব আৰু এনেকুৱা হিজিৰামিবিলাকক আমি কি বুলি কওঁ গম পোৱা আমি এনেকুৱা হিজিৰামিবিলাকক আমি হিজিৰা বুলি কওঁ আৰু ই হৈছে আমাৰ অন্যতম হিজিৰা আৰু যিটো হিজিৰাই নেকি মূৰত সেন্দুৰ লৈ কৈছে যে নমস্কাৰ বন্ধুসকল মই কিন্তু বিয়া হোৱা নাই দেই আৰে ভাই তই বিয়া হ নহয় সেইটো পিছৰ কথা আৰে তোক এতিয়া কি বুলি ক'ম মই তোক এতিয়া ক'বলৈ মোৰ ভাষা নাইকিয়া হৈ গৈছে কাৰণ তোৰ দৰে এটা হিজিৰাই ইয়াতকৈ আৰু কি কৰিব পাৰিবি তোক যোনটোৱে নিবলৈ আহিব তোক যোনটোৱে বিয়া পাতি নিবলৈ আহিব সেইটো চাগে নিশ্চয় হিজিৰাই হ'ব কাৰণ হিজিৰাইহে হিজিৰাক পায় হিজিৰাই বেলেগক নাপায় আৰে তই বিয়া হ নহয় পিছৰ কথা তই যদি বিয়াই হোৱা নাই তই সেন্দুৰকণক অপমান কৰিবলৈ সুযোগ ক'ত পালি তই যদি বিয়াই হোৱা নাই তেতিয়াহ'লে তই সেই অমূল্য সেন্দুৰকণক তই অপমান কৰিব নালাগিছিল কাৰণ তই ভাই টিকটক কৰিছ কৰ তাত ক'ব লগা আমাৰ একো আপত্তি নাই কিন্তু টিকটকৰ নামত এনে কিছুমান মক্কেলামি নকৰিবি তোক এটা কথা কৈছোঁ তোক যদি মই ওচৰত পালোহেঁতেন নহয় কি কৰিলোহেঁতেন মই নিজে নাজানো আৰে পিঠি ফালি দিলোঁ হয় আৰে তোক ভাই মই এটা কথা কৈছোঁ সেন্দুৰকণক অপমান নকৰিবি সেন্দুৰকণ বহুত অমূল্য বস্তু যিটো বস্তু ল'লে এজনী পত্নীৰ স্বামী আয়ুস বাঢ়ে তেনেকুৱা সেন্দুৰকণক তই অপমান নকৰিবি আৰে ভাই টিকটক কৰিছ কৰ তাত ক'ব লগা মোৰ একো নাই মাত্ৰ তোক এটা অনুৰোধ কৰিছোঁ টিকটকৰ নামত এনেকুৱা মক্কেলামিবিলাক বন্ধ কৰ গতিকে বন্ধুসকল আজি এই ভিডিঅ'টো চাই যদি জীৱনৰ অকণমান হ'লেও যদি আনন্দ উপভোগ কৰিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব গতিকে আজি ভিডিঅ'টো মই ইমানতে পৰিসমাপ্তি ঘটিছোঁ আকৌ এটা অন্য ভিডিঅ'ৰ সৈতে লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ বাই